নমস্কাৰ সমূহ দৰ্শকলৈ মোৰ লগত আছে এজন বিশেষ ব্যক্তি যাক আমি আটাই চিনি পাওঁ যাৰ শব্দই কথা কয় শব্দত প্ৰাণ আছে মই আপোনালোকৰ সন্মুখত তেখেতক চিনাকি কৰি দিয়াৰ দৃষ্টতা কৰিব নিবিচাৰোঁ তথাপিও আনুষ্ঠানিকতা পালন কৰিব লাগিব মোৰ লগত আছে সাহিত্যিক বিশিষ্ট কবি অশ্বিনী বেজবৰুৱা ছাৰ নমস্কাৰ বৰ্তমান সময়ত আমাৰ যিখন সাহিত্য সমাজ যিখিনি আমাৰ কৃষ্টি ভাষা সংস্কৃতি বৰ্তমান সময়ত কিছু হ'লেও বাধাৰ সন্মুখীন হৈছে ছাৰ ঠিক বাধা বুলি ক'ব নোৱাৰি তাৰমানে সাহিত্য চৰ্চাৰ যিটো ধাৰা বা গভীৰতা আগতকৈ পৃথক হৈছে আগৰ আমি গভীৰ অধ্যয়নশীল মননৰ যি প্ৰতিফলন আমি সাহিত্যত পাইছিলোঁ আজিৰ সাহিত্যত মই একেবাৰে নাই বুলি নকওঁ কিন্তু বিৰল আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত যেনেদৰে সস্তীয়া যশ সস্তীয়া পইচা এইবিলাকৰ পিছত দৌৰিছে ঠিক তেনেকৈ আমাৰ যেন লিখকসকলেও বিশেষকৈ যিসকলে নতুনকৈ লিখিবলৈ লৈছে তেওঁলোকৰ যেন অধ্যয়নৰ গভীৰতা পূৰ্বৰ দৰে নাই এইটো এটা অনুভৱ কৰিছোঁ আমাৰ সময়ত যিটো অধ্যয়নৰ প্ৰতি আগ্ৰহ আছিল গাঁৱে ভূঞে পুথিভঁৰাল আছিল আৰু এই পুথিভঁৰালে লিখক নহ'লেও এচাম ভাল পাঠকৰ সৃষ্টি কৰিছিল আজিকালি যিকোনো কাৰণতে নহওক গাঁৱৰ সেই পুথিভঁৰালসমূহ এটা লক্ষণীয় বিষয় পুথিভঁৰালসমূহ নিৰ্মাণ কৰিছিল অনাখৰী লোকে তেওঁলোকৰ পিছৰ প্ৰজন্মক সাহিত্যৰ প্ৰতি লিখাৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ কাৰণে কিন্তু সেই যিটো পৰম্পৰা আজিৰ গাঁৱৰ যিখিনি শিক্ষিত সমাজ তেওঁলোকে যেন ধৰি ৰাখিব পৰা নাই বৰঞ্চ যেন এৰাই ফুৰিব চেষ্টা কৰিছে মই ইয়াৰ মাজতে আপোনাক ছাৰ এটা প্ৰশ্ন আৰু কৰিব বিচাৰিম বৰ্তমান নৱপ্ৰজন্মই আমাৰ যিখিনি সাহিত্য লিখনি সাহিত্য আছে ছপা আখৰৰ যিখিনি সাহিত্য আছে সেই সাহিত্যখিনিক এৰাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে সাহিত্য চৰ্চা কৰিবলৈ লৈছে মাজতে কিছু বিজ্ঞ লোকে ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলে এই যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সাহিত্য চৰ্চাই ছপা আখৰৰ সাহিত্য চৰ্চা প্ৰভাৱিত কৰিছে নেকি নিশ্চয় কৰিছে ছপা আখৰৰ যিটো সাহিত্য সেইটোৰ প্ৰথম কথা হ'ল আমাৰ অসমত এতিয়াও মানে প্ৰকাশকৰ অভাৱ লিখক আছে কিন্তু প্ৰকাশক নাই স্বাভাৱিক প্ৰকাশকে এখন বজাৰ বিচাৰে তেওঁলোকৰ দৃষ্টি অৰ্থনীতিত বিত্তত পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰি স্বাভাৱিকতে তেওঁলোকে যিকোনো যিমানেই ভাল লিখক নহওক কিয় যদি তেওঁলোকৰ চিনাকি নাথাকে স্বীকৃতি নাথাকে নাইবা আনে ভাল বুলি নকয় তেওঁলোকৰ কিতাপ সাধাৰণতে ইয়াত ছাৰ ক'ৰবাত নহয় ক'ৰবাত এই যে প্ৰকাশক গোষ্ঠী তেখেতসকলে তেখেতসকলৰ দায়বদ্ধতাৰ পৰা আঁতৰি অহা নাই ঠিক দায়বদ্ধতাৰ পৰা আঁতৰি অহা বুলি ক'ব নোৱাৰে এইকাৰণে এইটো বহু যুগ যেতিয়াৰ পৰা ছপা মাধ্যম আৰম্ভ হৈছে তেতিয়াৰ পৰাই এইটো চলি আহিছে কাৰণ প্ৰত্যেকেই তেওঁলোকৰ প্ৰকাশনটো দুই একত বাকি ৰাখে প্ৰকাশনটো তেওঁলোকৰ এটা ব্যৱসায় গতিকে অইন যিকোনো ব্যৱসায়ে লাভালাভৰ প্ৰতি দৃষ্টি দিয়াৰ দৰে প্ৰকাশকসকলেও লাভালাভৰ প্ৰতি দৃষ্টি দিয়ে যিখিনি স্বীকৃত সাহিত্যিক বঁটা বাহন পোৱা সাহিত্যিক তেওঁলোকৰ কাৰণে এখন পাঠক সমাজ ইতিমধ্যে তৈয়াৰ কৰা হৈ আছে ফলত তেওঁলোকে সেইটো ৰিস্কটো কম তেওঁলোকৰ কিতাপ
চপাবলৈ আগবাঢ়ি আহে। ছ'চিয়েল সামাজিক মাধ্যমসমূহে কি কৰিছে, এনেকুৱা প্ৰতিভা থকা কিন্তু প্ৰকাশকে আদৰি নোলোৱা বহুত লেখক-লেখিকা আছে তেওঁলোকৰ কিন্তু প্ৰকাশৰ মাধ্যম পাইছে এটা। আৰু ছ'চিয়েল মাধ্যমতে এটা প্ৰথম এটা ঢৌৰ সৃষ্টি হৈছে, সেইটো হ'ল অনুগল্প। অসমত হয়, কিছুদিন আগতে আমি দেখিবলৈ পাইছোঁ, পঢ়িবলৈ পাইছোঁ অনুগল্প। অনুগল্প এইটো একদম অসমীয়া সাহিত্যৰ আটাইতকৈ শেহতীয়া ধাৰা। আমাৰ এনেও মানুহৰ আজিকালি সময়ৰ অভাৱ আৰু দীঘলীয়া যিকোনো গল্প হওক, উপন্যাস হওক। আৰু সেইকাৰণে এটা কথা লক্ষ্য কৰিবা যে উপন্যাসৰ সৃষ্টি আজিকালি খুব কম হৈ গৈ আছে, পাঠক নাই। কাৰণ উপন্যাস এখন পঢ়ি শেষ কৰিবৰ কাৰণে মানুহক 2-3 দিন সময় লাগে, কিন্তু সেইখিনি সময় দিয়াৰ আহৰি আজিৰ পাঠকৰ নাই। বৰ্তমান যিটো আমাৰ জনব্যৱস্থা, জনসমাজৰ যিটো আমাৰ স্বাভাৱিক, আমি এন্দুৰ দৌৰত ব্যস্ত, জীৱিকাৰ তাৰণাত আমি দিন ৰাত এন্দুৰ দৌৰত ব্যস্ত। গতিকে বহুতে মানে আমি যিখিনি ৰস ল'ব পাৰোঁ সাহিত্যৰ, আৰু সেই চাহিদাখিনি পূৰণ কৰি আছে বিশেষ মূলতঃ ছ'চিয়েল মিডিয়াৰ যিখিনি অনুগল্প, যিখিনি কবিতা, সৰু কবিতা। আৰু মই আচৰিত হৈ লক্ষ্য কৰিছোঁ ছ'চিয়েল এই যে সামাজিক মাধ্যম, ইয়াৰে এনেকুৱা কিছুমান উৎকৃষ্ট কবিতা আছে, মই হতবাক হৈ যাওঁ। ধুনীয়া এখন বাস্তৱ চৰিত্ৰ সেই কবিতাবিলাকে বা অনুগল্পবিলাকে দাঙি ধৰিছে। সমাজত আমাৰ এখন যিখন ব্যস্ত সমাজত আমি যেনেদৰে চলি আছোঁ, ঘটনা পৰিঘটনাক প্ৰতিফলিত কৰি আছে। হয়। কিন্তু তেওঁলোকক এই সামাজিক মাধ্যমৰ মাজেদি যিখিনি পাঠকে চিনি পাইছে, যদি তেওঁলোকৰ কবিতা, তেওঁলোকৰ অনুগল্প যদি ছপাকাৰে প্ৰকাশ পায়, এতিয়া কিন্তু পঢ়িব। কাৰণ ইতিমধ্যে তেওঁলোকৰ এটা পাঠকৰ চাম ইতিমধ্যে গঢ়ি উঠিছে ছ'চিয়েল মাধ্যমৰ জৰিয়তে। গতিকে এতিয়া তেওঁলোক মানে চিনাকি, প্ৰকাশকৰ কাৰণেও চিনাকি। মই এইটো ক'ব বিচাৰিছোঁ, সামাজিক মাধ্যমেও সাহিত্যিক সৃষ্টি কৰিব পাৰে। লিখক বুলি কোৱা নাই, মই সাহিত্যিক সৃষ্টি কৰিব পাৰে। ইয়াত তেওঁলোকৰ লেখা প্ৰকাশ পাব, আৰু এই লেখা যেতিয়া পাঠকৰ হৃদয়েৰে গৈ প্ৰকাশৰ কাণ চুব, প্ৰকাশকো নিশ্চয় তেওঁলোকৰ কবিতা ছপা কৰিবলৈ আগবাঢ়ি আহিব। তো আপোনালোকে শুনিছে, মোৰ লগত আছে বিশিষ্ট সাহিত্যিক অশ্বিনী বেজবৰুৱা ছাৰ। তেখেতে সুন্দৰভাৱে সাহিত্যৰ ওপৰত এক আংকলন কৰিলে। মই শেষত আৰু এটা কথাৰে আজিৰ অনুষ্ঠান সামৰণি কৰিব বিচাৰিম। নতুন প্ৰজন্মক আপুনি কি ক'ব বিচাৰে? যিসকলে নতুনকৈ কলম হাতত লৈছে, তেওঁলোকৰ প্ৰতি ঠিক মোৰ উপদেশ দিব নোখোজোঁ যে প্ৰথমতঃ যিকোনো লেখাৰ পূৰ্বচৰ্ত হ'ল অধ্যয়ন। নিশ্চয় অধ্যয়ন, কিন্তু আজি চামৰ অধ্যয়নতকৈ লিখাত বেছি মনোযোগ দিয়া যেন পাওঁ। অধ্যয়নে লিখাৰ এটা পৃষ্ঠভূমি ৰচনা কৰি দিয়ে। এবাৰ যদি অধ্যয়নে সেই তেওঁৰ পৃষ্ঠভূমিটো তৈয়াৰ কৰি দিয়ে, তেতিয়া তাৰপিছত অধ্যয়নে কেইবাটাও দিশ তেওঁৰ উৎকৰ্ষ সাধন কৰিব। এটা প্ৰকাশভংগী অধ্যয়নে দিব, আৰু গাঁথনি, বানান বা জতুৱা ঠাঁচ এইবিলাকৰ সৈতে চিনাকি, এইবিলাকে পঠনে দিব, অধ্যয়নে দিব। আৰু তেতিয়া তেওঁলোকে যেতিয়া এটা পৃষ্ঠভূমি পাব, তেওঁলোকৰ লেখাত সুবিধা হ'ব। গতিকে মোৰ নতুন লিখকসকললৈ বিনম্ৰ অনুৰোধ, তেওঁলোকে অধ্যয়নৰ অভ্যাস কৰক। 10খন ভাল কিতাপ পঢ়াৰ পিছত তেওঁলোকে এটা কবিতা লিখিবলৈ হাত দিয়ক। ইটোৱে সিটোৰ পৰিপূৰক, অধ্যয়ন লিখাৰ পৰিপূৰক, অধ্যয়ন লিখা ইটো সিটোৰ পৰিপূৰক, এই কথাটো হৃদয়ংগম কৰিবলৈ শিকক। আৰু সস্তীয়া যশৰ পিছত যাতে নদৌৰে, যশ আপুনি আহিব। যেতিয়া তেওঁ নিজে নিজৰ কবিতাই মানুহৰ হৃদয় স্পৰ্শ কৰিব, ক'ৰবাত স্পন্দন তুলিব, তেতিয়া তেওঁ নিজে নিজৰ প্ৰতিষ্ঠতা লাভ কৰিব, মানুহে তেওঁৰ আদৰি ল'ব। গতিকে সস্তীয়া যশৰ পিছত নদৌৰি একাগ্ৰভাৱে অধ্যয়ন আৰু অনুশীলনৰ মাজেৰে যদি সাহিত্য চৰ্চা কৰি যায়, এদিন পাঠকে তেওঁক নিশ্চয় আদৰি ল'ব।
আপোনালোকে শুনিছে সুন্দৰ সুন্দৰ মনৰ ভাষাৰে শব্দৰ ভাষাৰে আপোনালোকক লৈ এটা মেছেজ ছাৰে পঠাইছে। আপোনালোকে সস্তীয়া লাভালাভ বাদ দি অধ্যয়ন কৰি আপুনি যিখিনি আহৰণ কৰিব পাৰিব সেই আহৰণখিনিয়ে মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰিব। এই স্পৰ্শতাই আপোনাক এজন যোগ্য ব্যক্তিৰূপে যোগ্য সাহিত্যিক ৰূপে গঢ়ি তোলাত সহায় কৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ লগত এজন বিশেষ ব্যক্তিৰ সৈতে। তেতিয়ালৈকে খোজ দাবলৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। নমস্কাৰ ছাৰ।